ফ্ৰেণ্ড, আপুনি জানানে এই দেউতা নামৰ মানুহজন কেনেকুৱা আছে আপোনালোকে গম পায় না? দেউতা নামৰ মানুহজন এই সূৰ্যৰ পোহৰটোৰ নিচিনা, সূৰ্যৰ কিৰণ পোহৰটোৰ নিচিনা। যিদিনা সূৰ্যৰ পোহৰ পূৰা গৰম দিনত ওলাব নহয়, পূৰা গৰম, কিন্তু ৰাতি যেতিয়া সূৰ্যৰ পোহৰটো নোহোৱা হৈ যায় না, এই পৃথিৱীখনে পূৰা অন্ধকাৰ হৈ যায় ফ্ৰেণ্ড। ঠিক তেনেদৰে দেউতা নামৰ মানুহজন এনেকুৱা, এখেত যদি আমাৰ ওপৰত থাকে নহয়, এখেত এই সূৰ্যৰ পোহৰটোৰ নিচিনা। আপুনি অলপ ৰাতিত দেৰিকৈ আহিলেও আপোনাক ক'ত ইমান দেৰিকৈ আছিলে, আৰু কিবা ৰাতিত দেৰিকৈ ৰাতিপুৱা দেৰিকৈ যদি টোপনি মাৰিলেও কাম নকৰাকৈ কিয় টোপনি মাৰি আছ, গালি গালাজ কিবা কিবি কৈ থাকিব, হয় নহয়? কিবা এটা ভাল কাম কৰিলেও আপোনাক গালি দিব, বেয়া কাম কৰিলেও গালি দিব। ৰাতি জল্দি আহিলেও গালি দিব, আৰু ৰাতি জল্দি নাহিলেও গালি দিব। কাৰণ সেয়া আমাৰ দেউতাহঁতৰ অলপ হেবিটেই আছে। কিন্তু সেইজন মানুহ যেতিয়া